নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল জাষ্টছেলৈ। আজি আমি শ্ৰীমদ ভাগৱত গীতাৰ ৯ম অধ্যায় অৰ্থাৎ অত্যন্ত গুপ্ত জ্ঞানলৈ আগবাঢ়িম। যেতিয়া আমি বেলেগ বেলেগ দেৱতাক পূজা কৰোঁ তেতিয়া তাৰ জৰিয়তে কি হয়, এইটো কথাৰ বাস্তৱিক অৰ্থ কি, সেয়া আজি আমি এই অধ্যায়ৰ পৰা বুজিম। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক ক'লে, হে অৰ্জুন, এতিয়া তোমাক বহুত ডাঙৰ আৰু গুপ্ত জ্ঞান দিব ওলাইছোঁ। যিসকল মানুহে মোৰ ওপৰত শ্ৰদ্ধা নাৰাখে সেইসকলে বাৰে বাৰে এই সংসাৰৰ দুখ ভোগ কৰিবলৈ আহে আৰু যায়। ময়েই এই সংসাৰখন বাৰে বাৰে নিৰ্মাণ কৰোঁ আৰু বিনাশ কৰোঁ। মানুহক নিজৰ কৰ্ম অনুসৰি ফল দিওঁ, পূৰ্ণজন্ম দিওঁ, কিন্তু মোৰ নিজৰ কামত মোহ আৰু অহংকাৰ নাই। কৰ্ম কৰিও কৰ্মবন্ধনত আবদ্ধ নহওঁ। বেদ পঢ়ি যিসকলে মোক স্মৰণ কৰে তেওঁলোকে পৰলোকত গৈ সুখ লাভ কৰে আৰু সেই সুখ তেতিয়ালৈ ভোগ কৰিব পাৰে যেতিয়ালৈ তেওঁলোকৰ পূৰ্ণ জন্ম নহয়। পুণ্য যেতিয়া শেষ হয় তেওঁলোক পুনৰাই এই পৃথিৱীলৈ ঘূৰি আহে। যিয়ে পৰমেশ্বৰক সকলো মানি লয়, মোহ মায়াৰ বান্ধোনৰ পৰা মুক্ত হৈ কেৱল মাথো কৰ্ম কৰি যায় কিন্তু ফলৰ আশা নকৰে, মই তেওঁলোকক নিজৰ চৰণত স্থান দিওঁ আৰু সকলো আৱশ্যকতা পূৰণ কৰোঁ। যেনেদৰে দেৱতাক পুজিলে দেৱতা লাভ কৰা যায়, পূৰ্বজসকলক পুজিলে পূৰ্বজসকলক পোৱা যায়, ৰাক্ষসক পুজিলে ৰাক্ষসক পাওঁ আৰু ভগৱান অৰ্থাৎ মোক পুজিলে মোক লাভ কৰিব পাৰি। সেয়েহে দান কৰোঁতে, ভোজন কৰোঁতে, তপস্যা কৰোঁতে, পূজা কৰোঁতে তথা নিজৰ দৈনন্দিন জীৱনৰ কামবোৰ কৰি যাওঁতে যোনে মোক মনত পেলায় তেওঁলোকে মোৰ কাষ চাপিব পাৰে। মোৰ বাবে প্ৰিয় আৰু অপ্ৰিয়, দুৰাচাৰী বা ভাল মানুহ, ৰজাই হওক ভিক্ষাৰী, স্ত্ৰীয়েই হওক পুৰুষ, সকলো সমান, সকলো একে। মোক পুজিলে সকলোৱে মোক লাভ কৰিব পাৰে। শ্ৰীমদ ভাগৱত গীতাৰ এই অধ্যায়ৰ বাস্তৱিক জীৱনৰ অৰ্থ এয়াই যে আমি যাক পূজা কৰোঁ আমি তেওঁকেই লাভ কৰোঁ। অৰ্থাৎ আমাৰ যাৰ সতে মিলামিছা হয়, আমি যাৰ মাজত থাকোঁ, যাৰ সতে আমি সময়বোৰ অতিবাহিত কৰোঁ, আমাৰ তাত তেওঁৰেই প্ৰভাৱ পৰে। যেনেকুৱা সংগ তেনেকুৱা ৰং। সেয়েহে নেতিবাচক মানুহৰ পৰা সদায় আঁতৰত থাকিব লাগে তথা নিজৰ ইতিবাচক মনৰ প্ৰভাৱ যিমান পাৰে তেনেকুৱা মানুহৰ ওচৰত এৰি থৈ আহিব লাগে। কিয়নো যেনেকুৱা ভাৱনা ফলাফল তেনেকুৱাই হয়। সেয়েহে আমি সদায় ইতিবাচক হোৱাৰ লগতে যত্নপৰ হ'ব লাগে যে সংসাৰৰ মায়া মোহৰ বান্ধোনৰ পৰা আঁতৰি যাতে কৰ্মলৈ আগবাঢ়িব পাৰোঁ আৰু তেতিয়াহে শ্ৰেষ্ঠ কৰ্ম কৰি ভগৱানৰ কাষ চাপিব পাৰিম। আজিৰ অধ্যায়ত ইমানেই। কাইলৈ আমি পঢ়িম 10ম অধ্যায়। ধন্যবাদ।